ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। ৰামজী ফিল্ম চিটিৰ ভিতৰতে লাইভ পাৰফৰ্মেঞ্চ হৈ থকা এটা শ্ব'ৰ ভিতৰলৈ আমি সোমাই গৈ আছোঁ আৰু কিছু সময় পিছতেই ইয়াত লাইভ পাৰফৰ্মেঞ্চ হ'ব, গতিকে সেয়া চাবলৈ আমি সকলো গৈ আছোঁ। আৰু এনেদৰে আহি অৱশেষত আমি ষ্টেজ পালোহি আৰু ইয়াতে এই ব্লেক কালাৰ পিন্ধি থকা এক্ট্ৰেছগৰাকী দেখিছে। আচলতে তেখেতৰ চোলাত তেখেতে যিটো কাপোৰ পৰিধান কৰিছে তাত এনে এবিধ চেঞ্চৰ লগা আছে, যিবিধৰ সহায়ত ওপৰত থকা কেমেৰাখিনিয়ে কেপচাৰ কৰাৰ ফলত এই স্ক্ৰীণত সেই এক্ট্ৰেছগৰাকী এটা অৱতাৰ ৰূপে পৰিণত হৈছে। অৰ্থাৎ স্ক্ৰীণত আমি তেখেতক অৱতাৰ হিচাপত দেখিছোঁ। আমি এনেকুৱা কিছুমান এনিমেশ্যনছ 3D চিনেমা চাইছোঁ, আচলতে ঠিক এনেধৰণেই তেওঁলোকে শ্বুটিং কৰা হয়। ছাইডত দেখিছে ব্লু স্ক্ৰীণ আছে আৰু তেখেতে যি ক'লা ৰঙৰ ড্ৰেছ পিন্ধিছে তাতে কিছুমান চেঞ্চৰ লগা আছে আৰু তাত থকা চকীখন দেখিছে, সেই চকীখনতো এনেকুৱাই ঠিক চেঞ্চৰ লগা আছে, যাৰ ফলত তেখেতে চকীখন ঠেলিছে কিন্তু স্ক্ৰীণত লাগিছে যে তেখেতে শিল এটাহে ঠেলিছে। আচলতে আমি দেখি থকা এনিমেশ্যনৰ 3D চিনেমাবোৰ এনেধৰণেই শ্বুটিং কৰা হয় আৰু ইয়াত এইটো এটা জাষ্ট আমাক ডেম'হে দেখুৱাইছে। আৰু এতিয়া গৈ আছোঁ লণ্ডনলৈ। আচলতে এয়া সঁচা লণ্ডন নহয়, ইয়াত চাৰিওফালে গ্ৰীণ স্ক্ৰীণ দিয়া আছে আৰু এই যে যি ডাঙৰ ডাঙৰ দেখিছে স্ক্ৰীণকেইটা, সেই তাতে আমি এনেকুৱা লাগিছে যে আমি লণ্ডনতহে আছোঁ, কিন্তু আচলতে আমি লণ্ডনত নাই। এয়া হৈছে আমি কেমেৰাৰ ওচৰত আহি হাই দিছোঁ, ভিডিঅ' কৰিছোঁ আৰু কিন্তু স্ক্ৰীণত এনেকুৱা লাগিছে যেন আমি লণ্ডনত আছোঁ। আচলতে চিনেমাবোৰৰ শ্বুটিং ঠিক এনেধৰণে কৰা হয়। এয়া এটা ডেম'হে দেখুৱাইছে আমাক আৰু এনেধৰণে আমি কিছু সময় ইয়াত হাঁহি ফূৰ্তি ধেমালি কৰি তাৰপাছত আমি পুনৰ ওলাই গ'লোঁ। নেক্সট ভিডিঅ'ত বাকীবোৰ দি আছোঁ।